নমস্কাৰ দৰ্শকসকল মনময়ূৰীজ ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম আৰু ভিডিঅ'টো আৰম্ভ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লোৱা ভিডিঅ'টো হৈছে এটা মাছৰ ৰেচিপি মই ইতিমধ্যে মাংস পনীৰৰ ৰেচিপি দি আছিলোঁ এয়া মাছৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি প্ৰথমে মই কেৰাহীখন গৰম কৰি লৈছোঁ ষ্টভত তাৰ পাছতে মই তেল দিম আপোনালোকে ষ্টেপখিনি মিছ নকৰিবলৈ ভিডিঅ'টো শেষলৈকে চাব কাৰণ মই আগতীয়াকৈ কি দিম ইনগ্ৰেডিয়েণ্টছ এইখিনি সাজু কৰি লোৱা নহ'ল আপোনালোকে ভিডিঅ'টো মোৰ লগতে চাই যাওক এয়া মই প্ৰথমে মাছখিনি নিমখ দি সানি লৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে কেইপিছমান মাছ লৈছোঁ আৰু মাছখিনি ভালদৰে সানি লৈছোঁ নিমখ দি পেলাই তাৰপাছতে মই ফ্ৰাই কৰিম এয়া মাছকেইডোখৰ দি দিছোঁ আৰু মই লগতে ফ্ৰাই কৰি ল'ম আলু এটা আলু 4 টুকুৰা কৰি মই ইয়াতে দি দিছোঁ যাতে মাছৰ লগতে আলুকেইটুকুৰা ফ্ৰাই হৈ থাকে এইখিনি আচলতে মই আলুখিনি গ্ৰেভি বনাবলৈ ব্যৱহাৰ কৰি মাছৰ লগতে সেয়ে একেলগে ফ্ৰাই কৰি লৈছোঁ মই ফ্ৰাই কৰোঁতে হালধি ব্যৱহাৰ কৰা নাই আপোনালোকে যদি ইচ্ছা কৰে হালধি ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া মই গ্ৰেভিখন বনাবলৈ কি লগত দিব লাগিব সেয়া সাজু কৰি লৈছোঁ চাওক এয়া বিলাহী পেষ্ট কৰি লৈছোঁ দুটা বিলাহী পেষ্ট কৰি লৈছোঁ লগত লৈছোঁ দৈৰ লগত মই অলপ চেনি মিহলাই ভালদৰে দৈখিনি ফেটি লৈছোঁ আৰু আদা নহৰু খুন্দি লৈছোঁ খুন্দনাত এইখিনি বস্তু ৰেডি কৰি লৈছোঁ এইফালে মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল মনত ৰাখিব মাছখিনি হাফ ফ্ৰাই কৰিব মাছ আৰু আলু মোৰ ফ্ৰাই হৈ গৈছে এয়া কেৰাহীত মই পুনৰ অলপমান তেল দি লৈছোঁ গ্ৰেভিখন বনাবৰ কাৰণে কেৰাহীত তেল গৰম হোৱাৰ পাছত মই ইয়াতে পিঁয়াজ দি দিম এয়া পিঁয়াজ দিলোঁ পিঁয়াজখিনি ভালদৰে ফ্ৰাই হ'লে মই অন্যান্য উপকৰণখিনি দি যাম ইয়াতে আপোনালোকে চাগে মাছ খাই সকলোৱে ভালেই পায় ময়ো ভাল পাওঁ আৰু মাছৰ বিভিন্ন ধৰণৰ ৰেচিপি ট্ৰাই কৰিও ভাল পাওঁ আপোনালোকে ৰেচিপিটো বনাই চাব খুবেই টেষ্টি হয় ইউনিক হয় এয়া পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে আৰু মই মাছৰ বাবে প্ৰয়োজনীয় হালধিখিনি দি লৈছোঁ ইয়াতে হালধিখিনি দি পুনৰ লৰাই দিছোঁ আৰু তাৰ পাছতে মই দি দিছোঁ পেষ্ট কৰি ৰখা আদা নহৰুখিনি বৰ বেছি ইনগ্ৰেডিয়েণ্টছ নালাগে পিছে কম ইনগ্ৰেডিয়েণ্টছতে সোৱাদ লগা এখন আঞ্জা তৈয়াৰ হৈ যায় এয়া মই আদা নহৰুখিনিও ভালদৰে ভাজি লৈছোঁ ভালদৰে ভাজি ল'ব যাতে আদা নহৰু কেঁচা গোন্ধটো নাথাকে ইয়াৰ পাছতে মই পেষ্ট কৰি ৰখা বিলাহীখিনি ইয়াতে দি দিম এয়া পেষ্ট কৰি ৰখা বিলাহীখিনি দি দিছোঁ বিলাহীখিনি দি আপোনালোকে ভালদৰে লৰাই ল'ব তাৰপাছতে আলুকেইটুকুৰা যে মই ভাজি ৰাখিছিলোঁ সেয়া দি দিছোঁ দি পেলাই আলুকেইটুকুৰা মানে পাৰিলে ভাঙি দিব অলপমান তেতিয়া গ্ৰেভিখন ডাঠ হ'ব মই অলপকৈ আলুকেইটুকুৰা ভাঙি দিছোঁ আৰু আপোনালোকে অন্যান্য গৰম মছলা বা যিকোনো এড কৰিব পাৰে মই আপোনালোকে আগৰ ভিডিঅ'বিলাকতো মন কৰিছে চাগে মই যিমান পাৰোঁ কম মছলা ব্যৱহাৰ কৰোঁ সেয়ে ইয়াতো মই কম মছলাই ব্যৱহাৰ কৰিছোঁ কিন্তু যিসকলে মছলা খায় বা মছলাৰ সোৱাদ ভাল পায় তেওঁলোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে আৰু ফিছ মছলা ব্যৱহাৰ কৰিটো বেছি ভাল মোৰ লগত আগৰে চিকেন মছলা এটা আছিলে মই সেইটোকে এড কৰি দিছোঁ মোৰ লগত আৰু বেছি কিনা মছলা আচলতে মই মজুত নাৰাখোৱে এয়া আছিলে মই তাকে দি দিছোঁ এতিয়া এইখিনি অলপমান সিজিব ধৰাত মই ফেটি ৰখা দৈখিনি মিহলাই দিছোঁ ইয়াতে আপোনালোকে ভালদৰে মন কৰি থাকিব এইখিনি লৰাই মেলি কিয়নো ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ দৈত থকা যিখিনি পানী আৰু বিলাহী গ্ৰেভিটোৰ পৰা ওলোৱা পানী মই ইয়াতে নিমখ দি দিছোঁ দেই সেইখিনিয়ে গ্ৰেভিখন হৈ যাব আৰু বেছি পানী দিয়াৰ প্ৰয়োজন নাথাকে সেয়ে আপোনালোকে ঘনে ঘনে চাই থাকিব আৰু ষ্টিমটো কম কৰি ৰাখিব যাতে মানে গ্ৰেভিখিনি ডাঠ হৈ পেলাই তলত লাগি নাযায় বা জ্বলি নাযায় এয়া মই মাছ দি দিছোঁ মাছৰ
মূৰকেইটাও দি দিছোঁ। আচলতে মাছৰ মূৰবোৰ দিলে বেছি সোৱাদ হয় মানে তৰকাৰীখন। এয়া এনেদৰে মই মাছখিনি দি পেলাই উতলিবলৈ দিছোঁ আৰু ঢাকোন দি দিছোঁ। আপোনালোকে পিছত মাছখিনি পুনৰ লুটিয়াই দিব। মই এয়া মাছকেইটুকুৰা লুটিয়াই দিছোঁ আৰু যিমান পাৰে ঘনে ঘনে মন কৰি থাকিব যাতে লাগি নাযায় দেই। কালাৰটো সুন্দৰ হৈছে। আপোনালোকে আচলতে মোৰ অন্যান্য ৰেচিপিবিলাকতো কালাৰ কম দেখিব পাৰে, কাৰণ মই বাৰে বাৰে কৈছোঁ যে মই মছলা কম ইউজ কৰিছোঁ। মই ইয়াত ৰং গুড়া বা বৰ বেছি হালধিও আচলতে মই ব্যৱহাৰ নকৰোঁ, সেইকাৰণে ৰংটো কম আহে যদিও সোৱাদটো কিন্তু বহুত বেছি। এয়া মাছখিনি হৈ গৈছে মোৰ প্ৰায় সিজিছে। মই নমাই থওঁ। এয়া মন কৰকচোন, এই গ্ৰেভিখিনি দেখিছেনে তলত এতিয়াও আছে, আৰু বেছি শুকাবলৈ নিদিব। মোৰ অলৰেডি হৈ গ'ল আৰু মই ষ্টিমটো অফ কৰি ৰাখিলোঁ। এয়া এতিয়া মই আপোনালোকক দুখনমান ফটো দিছোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে জনাইছোঁ অশেষ ধন্যবাদ। এনেদৰে আগলৈ মোৰ ভিডিঅ' চাই থাকিব, মই লৈ আহিম আৰু ধুনীয়া ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ। ধন্যবাদ।